কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰটো ভালে আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এটা ভিডিঅ'লে আজি মানে ভিডিঅ' এটাত চাইছো এখন কুৰ্চা কেনেকৈ চিলাই মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম ভাবিছো কেনেকুৱা হয় আপোনালোকৰ ওচৰত আগত মানে চিলাও আপোনালোককো দেখুৱাও পাৰো নে নোৱাৰো নাজানো কিন্তু ট্ৰাই কৰি চাব বিচাৰিছো তো আপোনালোককো দেখুৱাও কেনেকুৱা হয় বলক তেতিয়ালে মোৰ লগত আপোনালোককো দেখুৱাও এইটো কুৰ্তিৰে চিলাম বুলি ভাবিছো এইটো কুৰ্তি এইটো মই এতিয়া নিপিন্ধো সেইকাৰণে ভাবিছোঁ ট্ৰাই কৰি চাওঁ এইটো কুৰ্তিতে এইটো কুৰ্তি তো কাটিম এতিয়া কুৰ্তিটো কাটি লওঁ এতিয়া কুৰ্তিটো কাটি লৈছোঁ এনেকৈ এতিয়া নিজৰ জোখ মানে যোনে যেনেকৈ বনায় যিমান ডাঙৰ বনায় তেনেকৈ কাটি ল'লেই হ'ল মই এতিয়া নিজৰ জোখ অনুযায়ী কাটি ল'ম কিন্তু জুখি ল'ম বাৰু মই ভালকৈ এতিয়া মোৰ জোখ অনুযায়ী মই ইয়াক কাটি লৈছোঁ ইয়াৰ 9কৈ কাটি লৈছোঁ সমান আছে এইটো গোটেই চাইডটো সমান কৰি কাটি লৈছোঁ টুকুৰা টুকুৰ কৰি 6 টুকুৰ কৰি মই এনেকৈ এতিয়া মোৰ আধা বনোৱা হ'ল পাকেইটাত কাপোৰ ভৰাই লৈছোঁ ছটাতে এটা চিলাম বেজেৰে চিলাব লাগিব এইখিনি এইখনো বনাইছিলোঁ মই এইখন নিজে বনাইছোঁ বহুত বেছি ভাল লাগিছে